লৈ বিটিআৰ অঞ্চলৰ শৈক্ষিক সমস্যা সম্পৰ্কে পৰ্যালোচনা কৰিছোঁ আৰু প্ৰথমখন পৰ্যালোচনা সভাত বিটিচি অঞ্চলৰ অন্তৰ্গত 23খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগত আমি পৰ্যালোচনা কৰোঁ। দেখা গৈছে বিটিচি অঞ্চলত ক্ৰমাগতভাৱে মহাবিদ্যালয়সমূহত এনৰলমেণ্টৰ সংখ্যা বাঢ়ি আহিছে। যোৱা বছৰটোতে তাৰ পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় 6,500 এনৰলমেণ্ট এই 23খন মহাবিদ্যালয়ত বৃদ্ধি পাইছে আৰু এইবাৰো অনুমান কৰা হৈছে যে যোৱা বছৰৰ তুলনাত এইবাৰো মহাবিদ্যালয়সমূহত এনৰলমেণ্টৰ সংখ্যা বাঢ়িব আৰু ইয়াত বঢ়াৰ লগে লগে আমাৰ আন্তঃগাঁথনি আৰু ফেকাল্টি বৃদ্ধি কৰাৰো প্ৰয়োজন হ'ব। গতিকে এই গোটেই কথাখিনি আমি পৰ্যালোচনা আজি বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁৰ উপস্থিতিতে আমি কৰিলোঁ আৰু তৎকালীনভাৱে এই যি বৰ্ধিত এনৰলমেণ্ট তাৰ পৰিপ্ৰেক্ষিতত আমি যি ব্যৱস্থা ল'ব লগা হয় সেইখিনি আমি ল'ম বুলি পেলাই আমি থিৰাং কৰিছোঁ। ইয়াৰ লগে লগে আমি বিদ্যালয় শিক্ষাৰ এতিয়াও পৰ্যালোচনা সভাসমূহ হ'বলৈ বাকী আছে। বিটিচি অঞ্চলত যি চুক্তিৰ 6.3 নং দফা আছে সেই দফা কাৰ্যকৰী কৰা অন প্ৰিন্সিপল ভাৰত চৰকাৰ অসম চৰকাৰে এগ্ৰী কৰিছে আৰু সেইটো অনুযায়ী ইয়াতে ভেঞ্চাৰ বিদ্যালয় বা মহাবিদ্যালয় তাৰ প্ৰাদেশিকৰণৰ এটা ইছ্যু আছে। সেই ইছ্যুটো লৈ মই আলোচনা কৰিম আৰু চৰকাৰে সোনকালে ইয়াৰ ওপৰত ভাল সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰণে ইয়াত এটা ভুল বুজাবুজি হৈছে। কিছুমান মানুহে এটা ভুল বাৰ্তা দিলে যে আমি মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰিব বিচাৰিছোঁ। অসম চৰকাৰে ক'তো কোনো মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই আৰু নলয়। কিন্তু মাতৃভাষাৰ লগে লগে ইংৰাজী ভাষাৰ ইয়াৰ গুৰুত্বটো, ইয়াৰ যিটো এডুকেশ্যন শিক্ষাটো তাক শক্তিশালী কৰাৰ কাৰণে কিছু ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে দুটা বিষয় আমি ইংৰাজী ভাষাত আমি পঢ়াব বিচাৰিছোঁ, কাৰণ অনুশীলন কৰাব বিচাৰিছোঁ। কাৰণ ভাষা এটা শিকিবলৈ হ'লে কেৱল ইংৰাজী বিষয়টো শিকিলে ইংৰাজী শিকা নাযায়। তাত থিয়ৰিটিকেল কথা শিকিলোঁ, কিন্তু তাৰ অনুশীলনো আমি কৰিব লাগিব। মই অহা 18 তাৰিখে সংগঠনসমূহক আলোচনালৈ মাতিছোঁ আৰু আলোচনাৰ জৰিয়তে আমাৰ মাজত যি ভুল বুজাবুজি আছে এইখিনি দূৰ হ'ব বুলি মই আশা কৰিছোঁ। সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা বিদ্যালয়সমূহত যিসমূহ সামগ্ৰী পূৰ্বেও যোগান ধৰা হৈছিলে আৰু অনুমোদিত যিখিনি যোগান ধৰিব লগা আছে সেইখিনি আমিও যোগান ধৰিম। গতিকে যোগান নধৰাৰ কোনো কথা নাই, কিন্তু আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যাতে বিদ্যালয়সমূহত এনেকুৱা যি ইকুইপমেণ্টছ বা ফাৰ্নিচাৰ, ডেস্ক বেঞ্চ সমস্যা আছে। কাৰণ বিদ্যালয়টো হ'ল সম্পূৰ্ণৰূপে চৰকাৰী অনুষ্ঠান নহয়, দিছ ইজ এন কমিউনিটি ইনষ্টিটিউশ্যন। গতিকে বিদ্যালয়ত কমিউনিটিৰ এটা ৰোল সদায়ে থাকে, এইটো পালন কৰিব লাগিব। সেই কমিউনিটিৰ ৰোলটো আমি বঢ়াব বিচাৰিছোঁ।